ৰঙা চেত্ৰী ঘৰত আছে নেকি? আছে নেকি ৰঙা চেত্ৰী ঘৰত? তোমাৰ বাবা হয় না? আচ্ছা, আছে ঘৰত না? মাতি দিবাচোন অকমান। কলিতা পাইছো ঘৰটো একজেক্টলি পাইছো। পাইছে না বাবা? ও বাবা, আজিলা বুলানো উন্দেছ কই আলু ভাগ কছ। আচ্ছা ক এনুস তো আচ্ছা এ ভগবান এ ভগবান। কলিতা নমস্কাৰ নমস্কাৰ, কেনেকা খবৰ? ভাল না? খবৰ ভাল। তাৰমানে আপোনাৰ এই হেৰি এই যে আমাৰ চৰকাৰৰ কিবা দাবী আছিল, কিবা আচ্ছা আচ্ছা কমপ্লেইন কৰিছিলে আপুনি চৰকাৰৰ তাত না? ইটো মই কৰিছিলো। এইটো আমি ৰঙা চেত্ৰী বুলি কৈছে, ৰঙা চেত্ৰী ঘৰ বিচাৰি দুদিন হাবা দিলে। ৰঙা চেত্ৰী নহয় না, লাল চেত্ৰী বুলি ক'ব লাগে। মোৰ তো লাল চেত্ৰী আছে তো না। মোৰ 5 জন ভাই তো। আচ্ছা, একজনের নাম হল কি হারা ছেত্রী, একজন ব্লু ছেত্রী, একজন ব্রাউন ছেত্রী। এনেকে মানে 5 জন ভাই। হোয়াইট ছেত্রী আছে, হোয়াইট ছেত্রী আছে, ব্ল্যাক ছেত্রী আছে। আমি ঘৰত 5 জন। আপোনালোকৰ গোটেইবিলাক তো মানে ৰঙে নেকি? ৰঙে ব্লু হোৱাইট গ্ৰীণ গোটেইবিলাক ৰং লগলে হলি গাব পাৰি দিব। মুখিয়া মানুহ এনেকে ভাল কথা কব কিন্তু কথা নকব কিন্তু। ছেত্ৰী চাহাব ভাল কথা কৈ আছে, কিন্তু আপুনি ৰঙৰ কথা ৰঙৰ কথা ক'লে আপুনি আছে। আমাৰ ঘৰত মানে এনেকা মিলাই কিনি ৰাখিছে। আচ্ছা, কোনে ৰাখছে? আপোনাৰ মায়ে ৰাখছে না আপোনাৰ দেউতাৰে ৰাখছে? ৰাখছে আৰু ঘৰৰ মানুহ ৰাখছে, মুখৰ মানুহ ৰাখছে। আপুনি বাৰে বাৰে কি লিখা বিচাৰি পোৱা নাই। আছে তো আৰে এইটো এইখিনিতে ৰঙা ছেত্ৰী আছে ন? ৰঙা চেত্ৰী আছে। এইটো না ৰঙা চেত্ৰী আছে। এইটো ৰঙা চেত্ৰী। এইটো হবই পাৰে লাল চেত্ৰী তো। আৰে এতে লিখা আছে ৰঙা চেত্ৰী। লিখাতে ভুল কৰিছে। মই কেনে ক'লে হ'ব নেকি? তো ৰঙা চেত্ৰী ক'লে হ'ব নেকি? আমি কি কৰা আহিছে? ৰ'ব, আচল কথা এটা পাতো। আমি গভৰ্ণমেণ্ট মানুহ, চৰকাৰৰ মানুহ। আচ্ছা আচ্ছা আচ্ছা। গতিকে তেওঁলোকে এটা হিচাপ কৰি পঠাইছে যে ৰঙা ছেত্ৰীৰ মানে তেখেত মুখীয়া হয়। লাল চেত্ৰী লাল ছেত্ৰী ৰঙা ছেত্ৰী আমি ৰঙা বুলি লিখা আছে। ৰঙা বুলি লিখা হ'ব। আচ্ছা, যে নহওক, এতিয়া আপোনাৰ এই কমপ্লেইন আছিল তিনিটা আছিলে। তিনিটাৰ কিন্তু এটা দিব চৰকাৰে। 3টা সমস্যা মই মানে দিছিলো না, এপ্লিকেশন দিছিলো। এটা সমস্যা আপোনাৰ এটা কৰিব না? কৰিব। এটা হ'ল আপোনাৰ চাকৰি, এটা হ'ল ৰাস্তা, এটা হ'ল পানী। এই 3টা সমস্যা আপোনাৰ কোনটো এতিয়া এটাহে দিব? তেওঁলোকে কৈছে যে এটা অৰ্ডাৰ হ'ব। কোনটো লাগিব আপোনাক? কোনটো বিচাৰে? এইটোতো নহ'ব না। মোক 3টা সমস্যা আছে, 3টাই লাগিব। ৰাস্তা লাগিব, পানী লাগিব আৰু চাকৰিটো লাগিব। চাকৰি ৰ'ব, আপোনাৰ বহু হেৰি আছে। মোৰ নিজৰ আছে ন, গাঁও ঘৰৰ চাকৰি। আপোনাক কোনটো এটাহে লাগিছিল? এটা দিব না 3টা লাগিব? নাই এটা পাব আপুনি। 3টা লাগিব কৈছো না। আপুনি এইটো চেলেঞ্জ কৰিলে নহ'ব, আৰু এবাৰ যাব আপুনি। কি দিব আপুনি? আপোনাৰ কোনটো ভাল লাগে? আপোনাক কোনটো লাগে? গোটেইকেইটা ভাল তো? নাই, তাৰে এটাই দিব চৰকাৰে। আপোনাক কোনটো লাগে? এ ভগৱান, 3টা সমস্যা লাগে। নাপাব আপোনাক। এটা লাগে। কোনটো লাগে আপুনি? এটা নালাগে না মোক। নালাগে যেতিয়া আমাৰ উপায় নাই। আমাৰ বহুত কাম আছে। পানীটো ঠিক কৰিলো, আপুনি লাগিলে ল'ব, নালাগিলে আপুনি যি কৰে কৰিব। পানী যি কৰে কৰিব। মই 3টা সমস্যাৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন কৰিছিলো। ৰাস্তা, পানী আৰু চাকৰিটোতো লাগিব। খালি পানী দিলে হ'ব নেকি? মই পানী দিলে ৰাস্তা নাথাকিলে কি উৰি কিনি যাম নেকি? কথা ক'ব আহিছে নেকি? একো নালাগে মোক। ৰাস্তাও নালাগে, পানীও নালাগে, একো নালাগে। উড়ি কিনে যান নাকি? কথা কব আইছে নাকি? একো না লাগে মুখ। রাস্তাও না লাগে, পানিও না লাগে, একো না লাগে। যা। হ্যালো।